বিজেপিয়ে শান্তি আনিলে আৰু বিটিআৰ ৰাইজক কোনে অধিকাৰ দিব পাৰিব, কোনে আঁচনি দিব পাৰিব, কোনে দুখীয়া মানুহক আগবঢ়াই লৈ যাব পাৰিব, অকল বিজেপিয়ে এই কাম কৰিব পাৰিব আৰু কোনেও নোৱাৰে। 22 বছৰ আপোনালোকে দেখা পালে, এতিয়া এবাৰ আপোনালোকে চিন্তা কৰক, বিটিআৰত শান্তিও বিজেপি আনিলে আৰু বিটিআৰত বিকাশৰ গংগাও কেৱল মাত্ৰ বিজেপিয়ে আনিব পাৰে আৰু কোনেও আনিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, চাকৰি 1 কোটি টকা দিব লাগিছিলে, এটা মাষ্টৰৰ চাকৰি 10 লাখ টকা দিব লাগিছিলে, পুলিচৰ চাকৰি 2 লাখ টকা দিব লাগিছিলে। মই 1.5 লাখ চৰকাৰী চাকৰি দিছো, যদি মই 5 লাখ টকা কৰি ঘোষ ললোহেঁতেন মোৰ ঘৰত হাজাৰ হাজাৰ কোটি টকা জমা হলহেঁতেন। কিন্তু আজি আমি অসমত এনেকুৱা কৰিছো যে অসমৰ চাকৰিৰ কাৰণে কোনো বাপৰ বেটাই তামোল এখনো খাব নোৱাৰে। মানুহক ভাগ কৰি লাভ নাই, সকলোৱে অৰুণোদয় পাব লাগিব, সকলোৱে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব, সকলোৱে অধিকাৰ পাব লাগিব। যেতিয়া এই অধিকাৰ আমি সকলোৱে পাম, এই বিটিআৰ আটাইতকৈ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব। মই এটাই কথা জানো, এই বিটিআৰৰ পৰা যদি আমি ভিচিডিচি বিলাকক বিদায় দি দিওঁ, বিটিআৰত সব মানুহে ভাল পাব, পাবনে নাই? এনেকে তামোল নোখোৱাকৈ পাব পাৰো নেকি? আজি দিছপুৰৰ চাকৰি যেনেকৈ দুৰ্নীতি নাই, স্বজন দুখন নাই, খেলি মেলি নাই, তেনেকে কোকৰাঝাৰৰ চাকৰিও আমি ধুনীয়াকৈ দুখীয়া মানুহক দিব পাৰিব লাগিব। 17 ছেপ্টেম্বৰ আমি 40 লাখ নতুনকৈ নিলে আমি মাসকলক আৰু চৰকাৰে কৰে, চৰকাৰে ডাইৰেক্ট দিয়ে। আমাৰ বিটিআৰক বাদ দি অসমত একো নাপায়, হয়নে নহয়? বৰালি মাছে নদীত সৰু সৰু মাছবিলাক খায়নে নাখায়? খায়নে নে মই ভুল কৈছো? তেনেকে আমাৰ বিটিএ দিয়ে, এই ভিচিডিচি বিলাকে গৰীব দুখীয়া বিলাকক খাই থাকে, খুলি খাই আছে, হয়নে নহয়? যি পাৰ্টিয়ে নহওক কিয় এই ৰাইজক কষ্ট দিছে, অশান্তি দিছে, চৰকাৰী আঁচনি